নমস্কাৰ সকলোকে মোৰ চেনেল দিলৈ স্বাগতম জনাইছো। আজি আকৌ এটা পুনৰ নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত মই জিতু কল। আজি ভিডিঅ'টো আমাৰ যেহেতু মই আপোনালোকক একতে এটা ভিডিঅ' দিছিলোঁ, অখৰা আমাৰ ভাওনা অখৰা চলি আছিলে, সেই ভাওনাৰে আজি বৰ অখৰা, সেয়া বোলো আপোনালোকক বৰ অখৰাও অকণমান দেখুৱাই দিওঁ নে কি কয়। তেতিয়াহ'লে এতিয়া ব'লক আৰু পলম নকৰোঁ, মোৰ বহুত দেৰিয়ে হ'ল, ইফালে আমাৰ ৰেডি হৈ আছে, তাতো দেখুৱাওঁগৈ আপোনালোকক কেনেকুৱা কি কথা। তেতিয়াহ'লে ব'লক এতিয়া ভিডিঅ'টি আৰম্ভ কৰোঁ। এয়া এতিয়া আমাৰ ইয়াত কিছুমান পাৰ্টি ৰেডি হৈ আছে। এয়া আমাৰ বায়নদেউ, এয়া জয়া এখন, এয়া এইজন এজন পেণ্ট নুঠে আপোনালোক। এয়া খিচিৰি বনাই আছে, এয়া বৰমন্দা। খিচিৰি নহয় কি ভাত ডাল চব্জি। অ' হয় নি? অঁ খিচিৰি নহয় বোলে, ভাত দাইল চব্জি। ব'লক ইফালে আৰু দেখুৱাওঁগৈ। এই ইয়াতে হ'ব ভাওনা। এইয়া তাত মেইন মণিকূট পাতিছে, তাত আমাৰ ভাওনা হ'ব ইয়াতেই। এইফালে দেখুৱাই দিছোঁ। ইয়াত এয়া মেইন মণিকূট পাতিছে। এয়া আমাৰ বৰ্তা ৰেডি হৈছে আৰু ন বৰ্তা? অঁ উঠাই আছোঁ চবকে উঠাই। এয়া আমাৰ দুটা আপুনি কিবা এটা কৈ দিয়ক ভাওনাখনৰ কথা। হয়, সকলো আহিব দেওবাৰে লক্ষী পূজাৰ দিনা, সকলোকে নিমন্ত্ৰণ থাকিব। এয়া আমাৰ দুটা, আৰু এইফালে এয়া আমাৰ ৰাইজ বহি আছে। এয়া মেইন অসুৰ আমাৰ এইজন, আৰু এইজন আমাৰ শিৱ, আৰু এইজন কি আছিলে তো আপুনি? নেতাসুৰ। অঁ নেতাসুৰ এইজন, আৰু এইজন আমাৰ ভাইজান। এয়াই আৰু এয়া ৰাইজ এইফালে বহি আছে। ইয়াতে হ'ব ভাওনা। তাহাঁত এইফালে বহি আছে। এয়া আমাৰ তামোল খাইছে, বহি আছে ৰাইজ চবকে দেখায়। এয়া অখৰা চাবলৈ আহিছে আমাৰ ৰাইজ, বৰ অখৰা। অঁ এয়া কামনা পূৰ হোৱা নাই বোলে, কি কামনা আছে কৈ দিয়ক। ভাৱৰীয়া ওলোৱা নাই। অঁ ভাৱৰীয়া ওলোৱা নাই। অঁ সেইটো কামনা আছে, সেইটো কামনা হ'ব কামনা হৈ যাব। এইফালে আমাৰ বাচ্চা পাৰ্টি বহি আছে। বাৰু এনেদৰে গুচি যাব।
এনেহে অমৰাৱতীপুৰ সঁচাই নহয় জানো দেৱতাৰ দেৱগুৰু বৃহস্পতিৰ অনুপস্থিতি খেদিত পুৰে মায়া কৰিছিল মায়া কৰি কৰে মনক দুৰ্বল ইন্দ্ৰৰ হাতত ধন্য স্থান পৰিছে কিয় নহব হে বন্ধু বজাৰ বাহানি কৰাৰ পৰা ধৰি মানুহ দুনুহ মতালৈকে চবতো আমাৰে দায়িত্ব তাতে কিবা এটা কিটিত লগাম আৰু কি কিটিত লগাবা সেইটো কিয় ভকত যাপকৈ বস্তু সৰহকৈ বুজিলো হওক তেওঁ বন্ধু খাবলৈ নাপায় বুকুৰ কাঁইটকেইডাল একেবাৰে অপইতা বাঁহৰ চাংখনৰ নিচিনা হৈছে বন্ধু এই অপইতা বাঁহৰ চাংখনৰ ওপৰত দলিচা এখন পাৰিব পৰা যাব মানে যজ্ঞহে ভোগ পায়স পৰমা দদি এই দুগ্ধ মিঠা মধুৰ চৰৰ পৰা মধুৰ যজ্ঞ দেৱতাৰ অধিকাৰ বাবে নুবুজিলো বাহক আৰু ভক্ত বামুণ হত আমাৰ হাতত গতিকে দেৱতাক প্ৰতিশোধ ল'বৰ বাবে আয়োজন কৰিছে মহাযজ্ঞ দেৱতাই নিয়ে দুখৰ দণ্ড পাওক তাত হিমীয়াও প্ৰসাদে তোমার নাম বৃহৎ ধারী জগততে রাখর সৃষ্টি করছে রাখর সৃষ্টি হুড়াহুড়ি নাগ প্রভৃতি আরে র শব্দে রয়ে ভয়ে জীবন শান্ত হওক ভালদৰে চিনিলো আপোনাক আপুনি সনাতন ৰৰে সাজে সাজি হবে মেদিনী কপাই আক্ৰমণ কৰি অমৰাৱতীপুৰ
সৈন্যগণ প্ৰস্তুত নে সকলোজন যুদ্ধৰ কাৰণে? দৈত্যৰাজ পাৰে অনুমতি আপোনাৰ মুহূৰ্ততে ওলাব কৰি সবে সক্ষম প্ৰতিহিংসা নাপালে মহাযজ্ঞ কৰি জন্ম দিলো তোমাক যজ্ঞত পিতা, বুজি পালো মই জন্মৰ ৰহস্য। প্ৰস্তুত হ'বলৈ যুদ্ধৰ কাৰণে মাত্ৰ আপোনাৰ অনুমতিহে লাগে। তেন্তে বিলম্বৰ নাই প্ৰয়োজন। চিৰেই যাত্ৰা কৰো আমি স্বৰ্গৰ অভিমুখে। আমাৰ সমে কৰিলে মিত্ৰতা পৱন অতপৰে এতিয়াও আহি নাপালে গহৰাজ খনি। হয় দেৱৰাজ, এতিয়াও আহি নাপালেহি শনিকহৰাজ। অপেশ্বৰী নৃত্য দৰ্শনৰ হেতু আপেক্ষিছে তব পূজা সমুথন কৰা অপেক্ষিত হয় শূন্যপূৰ্ণ মঞ্চপেক্ষায়। দেৱৰাজ, মহাকাল চাপিছে উঠে, শনি নাই এতিয়া চন্দ্ৰৰ গতিকে দেৱগণ নৃত্য গীতৰ শুভাৰম্ভ কৰক সোনকালে। সেয়ে হওক বিশ্বকৰ্মা, যোৱা কাৰ্তিক অতি শিক্ষা লৈ অনা গৈ নৰ্তকীসকলক সিংহৰ দ্বাৰত যোৱা কাৰ্তিক দৰ্শন কৰি অহা তাৰ আৰু শেষ হয় ঘৰৰ বৈঠক। দেৱৰাজ, নিশ্চিত হওক সিংহৰ দ্বাৰা ভেটিবৰ শত্ৰু সেনাক আজি ওলাল পৱন বেগেৰে এই কাৰ্তিক। পৱন বেগেৰে যাব নালাগে কাৰ্তিক, নিজেই ধৰা দিলো এই বৃত্তাসুৰাই সৈন্যগণ বেৰি ধৰা এই অমৰ মণ্ডলী। কি লাগে স্বৰ্গত তোমাক? মোক কি লাগে সুধিব আহিছ মূৰ্খ? মোক লাগে হাতী খাতি অমৰৰ দেশ। বিশ্বকৰ্মা সকলো বন্দী আছিল দানৱৰ হাতত। নাই মোৰ ৰথ ৰথী, নাই মোৰ ভাৰতী মাতলি। কেনি যাওঁ, কেনি গলে পাৰ পাম মই এই বিপদৰ পৰা? অকলে অকলে কি ভাবিছ ইন্দ্ৰ? এৰি থৈ শচী দেৱীক কিয় পলাই আহিলি তই পলৰীয়া ইন্দ্ৰ? পৰাস্ত নহয় দেৱতা। তেন্তে যুদ্ধ কৰ, বেছ। কৰি পলম। বেছ তেন্তে হেৰি আহক। এতিয়া আমাৰ বা কি অৱস্থা হয়? অৱস্থা আৰু কি হ'ব? দেৱতাৰ জীৱনত যে যুদ্ধই কিমান যুঁজিবাৰ, কত যে হাত ভৰি ভাঙি পৰি আছে, কাম নাই। সদায় কাম নাথাকিলে কাৰ কাম থাকিব? বন্দী কৰি থম তহঁতক দেৱতাৰ হোমে। দ্বিতীয়তে নিজেই নিজক দেৱতা বুলি পৰিচিত হৈ এই জানো দ্বিতীয় অপৰাধ নহয়? হস্তৰ তৰৈ হে দেখি বিশ্বৰ সৰ্বমতে প্ৰাণ দণ্ড দিয়াৰ দ্বিতীয়তে দেৱতাৰ ঘোৰ অপৰাধ। দেৱতা মণ্ডলী ইহঁতৰ ৰক্তে ৰঞ্জিত কৰা স্বৰ্গপুৰী। দেৱতাৰ আজি এনেকুৱা বিলৈ কৰিব
আজিলৈ ভিডিঅ'টি ইমানতে সমাপ্ত কৰিছে ভিডিঅ'টি শেষলৈকে চাব ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব তেতিয়াহ'লে আজিলৈ বিদায় বাই বাই